কালী পূজা আৰু দীপাৱলী উপলক্ষে অসমৰ বহুকেইখন জিলাত অহা ১ নৱেম্বৰৰ দিনাখন স্থানীয় বন্ধ ঘোষণা কৰিছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে আগন্তুক পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। এয়া চাওক, স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখা পাইছে, এইখন হৈছে তামুলপুৰ জিলা প্ৰশাসনৰ পৰা প্ৰকাশিত অফিচিয়েল অৰ্ডাৰ। অৰ্ডাৰখনত স্পষ্টকৈ লিখা আছে যে কালী পূজা আৰু দীপাৱলী উপলক্ষে অহা ১ নৱেম্বৰ তাৰিখে লোকেল হলিডে ঘোষণা কৰা হৈছে। আৰু আন যিকেইখন জিলাত এনেধৰণৰ লোকেল হলিডেৰ অৰ্ডাৰ প্ৰকাশ পাইছে, আটাইকেইখন জিলাতে এটা কথা বিশেষভাৱে উল্লেখ কৰিছে যে ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু ডিউটিসমূহ চলি থাকিব, তাত বন্ধ প্ৰযোজ্য নহ'ব। আৰু এক্সামিনেশ্যন, ৰিটেন টেষ্ট, ইণ্টাৰভিউ আদি যদিহে আগতীয়াকৈ থিৰাং হৈ আছে, তেন্তে এই ক্ষেত্ৰত যিসকল কৰ্মচাৰীৰ ডিউটি আছে তেওঁলোকৰ ক্ষেত্ৰত এই বন্ধ প্ৰযোজ্য নহ'ব। দ্বিতীয়খন জিলা হৈছে কোকৰাঝাৰ জিলা। কোকৰাঝাৰ জিলা প্ৰশাসনৰ পৰা এইখন অৰ্ডাৰ প্ৰকাশ পাইছে। তৃতীয়খন হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট কমিছনাৰ অফিচৰ পৰা প্ৰকাশিত অৰ্ডাৰ। ইয়াতো ১ নৱেম্বৰৰ দিনাখন দীপাৱলী উপলক্ষে লোকেল হলিডে ডিক্লেয়াৰ কৰিছে। চতুৰ্থখন জিলা হৈছে চৰাইদেউ জিলা। চৰাইদেউ জিলা প্ৰশাসনৰ পৰাও ১ নৱেম্বৰ তাৰিখে লোকেল হলিডে ঘোষণা কৰিছে। পঞ্চমখন জিলা হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ৰ বাবে গভৰ্ণৰৰ ফালৰ পৰা অহা ১ নৱেম্বৰৰ দিনাখন লোকেল হলিডেৰ অৰ্ডাৰ প্ৰকাশ হৈছে। ১ নৱেম্বৰৰ দিনাখন স্থানীয় বন্ধ ঘোষণা কৰা ষষ্ঠখন জিলা হৈছে শিলচৰ জিলা। আৰু সপ্তমখন জিলা হৈছে যোৰহাট জিলা। যোৰহাট জিলাতো জিলা প্ৰশাসনে অহা ১ নৱেম্বৰৰ দিনাখন কালী পূজা আৰু দীপাৱলী উপলক্ষে লোকেল হলিডে ডিক্লেয়াৰ কৰিছে। অষ্টমখন জিলা হৈছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলা প্ৰশাসনেও অহা ১ নৱেম্বৰৰ দিনাখন কালী পূজা আৰু দীপাৱলী উপলক্ষে লোকেল হলিডে ঘোষণা কৰিছে। ৯ নম্বৰ জিলাখন হৈছে গোলাঘাট জিলা। গোলাঘাট জিলাতো দীপাৱলী উপলক্ষে অহা ১ নৱেম্বৰৰ দিনাখন স্থানীয় বন্ধ ঘোষণা কৰিছে। আৰু ১০ নম্বৰ জিলাখন হৈছে লখিমপুৰ জিলা। লখিমপুৰ জিলাতো ১ নৱেম্বৰ তাৰিখে লোকেল হলিডে ডিক্লেয়াৰ কৰিছে। ইয়াৰ পিছৰখন জিলা হৈছে শোণিতপুৰ তেজপুৰ জিলা। শোণিতপুৰ তেজপুৰ জিলাৰ প্ৰশাসনেও ১ নৱেম্বৰৰ দিনাখন দীপাৱলী উপলক্ষে বন্ধ ঘোষণা কৰিছে। ১২ নম্বৰ জিলাখন হৈছে হাইলাকান্দি জিলা। হাইলাকান্দি জিলাতো এই লোকেল হলিডে ঘোষণা কৰিছে। আৰু ১৩ নম্বৰ জিলাখন হৈছে বজালী জিলা। বজালী জিলাতো ১ নৱেম্বৰৰ দিনাখন দীপাৱলী আৰু কালী পূজা উপলক্ষে লোকেল হলিডে ঘোষণা কৰিছে। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিলোঁ। হেপ্পী দিৱালী। থেংক ইউ।